পুনৰবাৰ স্বাগতম জনাইছোঁ ধনাসম ব্লগ চেনেললৈ। আশা কৰোঁ আপোনালোক ভালে ভাল আছে। আজি মই বহুত দিনৰ পিছত ভিডিঅ' কৰিব ওলাইছোঁ। আজি আহিছোঁ পথাৰলৈকে, মানে মোৰ বন্ধু তথা দাদা ইচ্ছাদাৰ তাতে আহিছোঁ। তেখেতে ধুনীয়া কৰি তৰমুজ খেতি আৰু বেলি ফুলৰ খেতি লগাইছে। চ' মই তৰমুজ নিব আহিছিলোঁ, আপোনালোককো দেখুৱাম তৰমুজ খেতি কেনেকৈ ক'ৰ পৰা কেনেকৈ কৰে চব খেতি আপোনালোকক দেখুৱাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। আৰু যিসকলে ভিডিঅ'টো নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, আৰু নতুন ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এয়া আমাৰ আপোনালোকে দেখিছে এইবিলাক তৰমুজ, গোটেই তৰমুজ। এয়া ইচ্ছাদা, তেওঁ এই খেতিডোখৰ তেওঁৱে কৰিছে। আজি বহুত দিনৰ পৰা তেওঁ এই খেতিত জড়িত হৈ আছে। চ' ইচ্ছাদা নমস্কাৰ। নমস্কাৰ। কি ক'ব তৰমুজ, আপুনি এই খেতিটো কিমান দিনৰ পৰা কৰি আছে? এইটো মই আজি 4 বছৰমান হ'ল খেতি কৰিব। 4 বছৰৰ পৰা খেতি কৰি আছোঁ। কিমান বিঘা কৰিছে খেতি? এইবাৰটো বৰ্তমান 3 বিঘা হৈছে। 3 বিঘা। কেনেকুৱা প্ৰডাকশ্যন কেনেকুৱা? প্ৰডাকশ্যন বেয়া নহয়, ভালে। কিমান মান খৰচ পৰিছে? 3 বিঘাত মোটামুটি মোৰ 40,000 টকা গৈছে। 40,000 আৰু মানে নিজেও বহুতে কাম নিজে নকৰোঁ, লেবাৰৰ লগত কৰাওঁ এনেকৈ। 40-42 মান গৈছে। এইটো কামে কৰে নে আৰু কিবা বেলেগ বিশেষ কাম কৰে? মই বেলেগ প্ৰাইভেট কোম্পানীত কাম কৰোঁ এনেকুৱা। উপাৰ্জন কিমান মান হ'ব? এতিয়া আজি এতিয়াতো মাল ছিঙি আছোঁ, আজি 4 দিনৰ পৰা মাল ছিঙি আছোঁ বৰ্তমান। আজি 4টো দিন হ'ল ছিঙিবৰ। সেইবিলাক গোটেই ছিঙিছোঁ। এই তাতো আছে, সেইবিলাকো অলপ ছিঙিছোঁ। আৰু এইবিলাক ছিঙা আৰম্ভ কৰিছোঁ, 4 দিন আছে। এই 4 দিন ছিঙিলেও মোটামুটি মই 60-70 হাজাৰ টকা পালোঁ আজিলৈকে। এইবিলাক কি ক'ত পঠাব আপোনালোকে? এইবিলাক কথা ভৰাই তাত নমাইছোঁ। তাৰ পৰা মানে কি হৈছে, ট্ৰেক্টৰেদি ট্ৰেক্টৰেদি মানে লৈ যাম, মানে পেকিং হ'ব, পেকিং হৈ গুৱাহাটীলৈ চাপ্লাই হ'ব। গুৱাহাটী ক'লৈকে যাব? গুৱাহাটী ফেঞ্চিলৈ যাব আমাৰ চব। আজি যাব? আজি না, কালি ৰাতিপুৱা যাব। কালি মৰ্ণিং যাব। এইটো যে আপোনালোকে বগা কালাৰ দেখিছে, এইটো এটা প্লাষ্টিক হয়। এইটো জংঘল নোহোৱাৰ কাৰণে এইটো পাৰি দিয়ে, নহ'লে আৰম্ভণিতে গছবিলাক মৰি যাব। আৰু তৰমুজবোৰ বেয়া নোহোৱাৰ কাৰণে এইটো পাৰি দিয়ে, যিহেতু এইটো প্ৰায় 3 মাহমান সময় লাগে হোৱালৈকে। তৰমুজবোৰ উঠাই লৈ গৈ এঠাইত দাম কৰি আছে। তৰমুজৰ কালাৰ আপোনালোকে চাই লওক, কি সুন্দৰ হৈছে। মিঠা আছেনে? মিঠা হৈছে ন, ধুনীয়া। এয়া তৰমুজবোৰ আনি এঠাইত মানে জমা কৰি ৰাখিছে, ইয়াৰ পৰা পেকিং হৈ কেনে গুৱাহাটীলৈকে গুচি যাব। ত' ইচ্ছাদা কি ক'ব নতুনকৈ কৰি খেতি কৰা ল'ৰাবিলাকক, কি ক'ব? খেতি কৰিব লাগে নে নালাগে? খেতি কৰিব লাগে, খেতি কৰিলেও কাম হ'ব ভাই। খেতি নকৰিলে কেনেকৈ হ'ব? খেতি কৰিব লাগে। খেতিত লাভ আছে? লাভ আছে। খেতি কষ্ট আছে? কষ্টটো হ'ব, চব বস্তু কষ্ট আছে। খেতি কৰিলে লাভ হ'ব, কষ্ট হ'ব। এটা ওজন কিমান মান হ'ব? এইটো ডাঙৰটোত কিমান মান আছে ওজন? 6 কিলো, 6 কিলো, 6.5 কিলো ন? এইটো বিধানটো কি হয়? এইটো সাগৰ কিং আছিলে। মানে ক'ৰ পৰা আনিছে এইবিলাক? গুজৰাটৰ কোম্পানী হয়, কিন্তু মই খাৰুপেটীৰ পৰা আনিছোঁ। খাৰুপেটীৰ পৰা? বছৰে খাৰুপেটীৰ পৰা আনে ন? তেওঁ যিহেতু তৰমুজ খেতিৰ লগতে এইবাৰ মানে বেলি ফুলো কৰিছে। চ' বেলি ফুল এই বছৰে কৰিছে ন? ফুল মই এইবছৰে কৰিছোঁ। এইটো তেলহে হ'ব? তেল হয়, ভাল তেল হয়। কিমান মান কৰিছে বেলি ফুল? মই প্ৰথম কৰিছোঁ, মানে 2 বিঘা লগাইছোঁ এইবাৰ। এইবিলাক যে নেট দিছে, নেটবিলাক মানে কি কাৰণে? চৰাই কাৰণে এনেকুৱা হয়, চৰাই মানে বৰ অনিষ্ট কৰে। কি চৰাই কৰে? গুটিটো খাই পেলাই নেকি? হাতৰ চৰাই, তিঁয়হ চৰাই। মানে যিটো হেৰি থাকে, গুটি থাকে নহয়, এই গুটিটো খাই পেলাই, মিঠা পাই গ'ল কিজানি। এনেকুৱা ডাঙৰ হৈছে, সেইবিলাকতো ডাঙৰ হৈছে তাতে। এইখিনি ভিডিঅ' মোৰ আগৰে হয়, যিহেতু আপোনালোকক দেখুওৱা গৈছে কেনেকুৱাকৈ এইবিলাক গুটিবিলাকে ট্ৰেড ধুনীয়া কৰি এটা কৰি দি আছে। 2-3 দিনত এইবিলাক গজালি মেলিছে আৰু কেনেকুৱাকৈ পুতিছে এইটো বস্তু দেখুওৱা হৈছে। 1 মাহৰ পিছত কিমান ডাঙৰ হয়, দীঘল হয়, সেইটো সিহঁতি দেখুওৱা হৈছে আৰু গোটেইখিনি। আপোনালোকে গম পায় তৰমুজ যিহেতু গৰমত বহুত ভাল খাবলৈ। চ' তৰমুজৰ ওপৰতে আজি ভিডিঅ'টো আৰু বেলি ফুলৰ ওপৰতে দিলোঁ। ত' ভিডিঅ'টো আজি ইয়াতে সামৰি মাৰিম। ইচ্ছাদা কিবা এটা ক'ব বিচাৰিছে? যদি ভিডিঅ'টো ভাল পালে, ভিডিঅ'টো ভাল পায় সকলো লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এতিয়া এড্ৰেছটো কৈ দিয়ক আপুনি, ক'ত কৰিছে, কি জেগা? মোৰ এড্ৰেছ দামপুৰ এটা জানৰ পাৰ। তৰমুজ লাগিলে আহিব দিম। তৰমুজ পাব, ইয়াতে পাব তৰমুজ, ইয়াতে। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিম।